কৰিব লাগে এই দুটা শব্দই পৃথিৱীৰ সবতকে বেকাৰ শব্দ হয়। এতিয়া আপোনালোকে হয়তো ভাবি আছে যে এনেকুৱা কিয়, কাৰণ এই দুয়োটা শব্দই আপোনালোকক এককেই কৰিব নিদিব। এজনে জিগাইছিল যে জীৱনত সাকসেস হ'বলৈ কি কৰিব লাগে, তাৰ উত্তৰ পাইছিল যে ৰাতিপুৱা সোনকালে উঠিব লাগে, খুব বেছিকে কষ্ট আৰু মেহনত কৰিব লাগে, নেগেটিভ কথাবোৰত মন দিব নালাগে, নিজৰ কামত ফোকাস কৰিব লাগে, এইটো কৰিব লাগে সেইটো কৰিব লাগে। এতিয়া কৰিব লাগে শব্দটোৱে মানুহক কেনেকুৱা পৰিস্থিতিত পেলাই দিছে এবাৰ এইটো চোৱা। মই ৰাতিপুৱা খুব সোনকালে উঠিম কিন্তু উঠিবই নাপায়। হয়, মোক খুব বেছি কষ্ট আৰু মেহনত কৰিব লাগে কিন্তু তেওঁ কৰিবই নোৱাৰে। নেগেটিভ কথাবোৰত মন দিব নালাগে কিন্তু বাৰে বাৰে সেই নেগেটিভ চিন্তাই আহি থাকে। হয়, মোক সেই কামবোৰত ফোকাস কৰিব লাগে কিন্তু 10 মিনিটৰ বেছি সেই কামবোৰত ফোকাসে কৰিব নোৱাৰে। তো যিয়ে এই কৰিব লাগে শব্দটোৰ চক্ৰত পৰিছে তেওঁৰ সাকসেস হোৱাৰ আশাটো নিশ্চয় মৃত্যুয়ে হ'ব। তো এতিয়া আপোনালোকে নিশ্চয় ভাবি আছে যে এই প্ৰবলেমটোৰ সলিউশন কি, আচলতে কি কৰিব লাগে। তো যদি মই আপোনালোকক এই প্ৰশ্নৰ উত্তৰটো দি দিওঁ তেতিয়াহ'লে আপোনালোকে কি সেই কামবোৰ কৰিব পাব? তো এই কামটো কৰিব লাগিব, সেই কামটোও কৰিব লাগিব, আকৌ সেইবোৰ ষ্টাৰ্ট হৈ যাব। মনত ৰাখিবা সম্পূৰ্ণ পৃথিৱীটোৱে এই বেমাৰত ভুগি আছে। ডাঙৰ মানুহবোৰে সদায় কৈ থাকে যে এইটো কৰা সেইটো কৰা ভাল কামটো কৰা, কিন্তু আকৌ শুনিব লগাজনে শুনিয়ে আছে কিন্তু এই কাণৰে শুনি আছে আৰু সেই কাণৰে বাহিৰ কৰি আছে। এই কামটো কৰিব লাগে সেই কামটো কৰিব লাগে, এই দুয়োটা শব্দই আপোনাক কৰ্মহীন বনাই দিয়ে। এই পৃথিৱীৰ সকলোৱে জানে যে শেষত কি কৰিব লাগে, কিন্তু 100%ৰ ভিতৰত মাত্ৰ 1% মানুহেহে সেই কথাবোৰক ভালকে শুনে, আৰু সেই কথাবোৰক খালি ভালকে নুশুনে বৰঞ্চ সেই কথাবোৰক তেওঁ ভৱিষ্যত ভাবি লয়, আৰু তাৰ বাবে সেই 1% মানুহেহে সাকসেস হয়। বাকীবোৰেতো খালি জ্ঞান লৈ ঘৰতে বহি থাকে, আৰু সেই সকল ব্যক্তিও জানে যে কেতিয়া কি কৰিব লাগে, কিন্তু তেওঁলোকৰ ভৱিষ্যত আৰু সেই সকল ব্যক্তিৰ কাহিনীও তাতেই শেষ হৈ যায়। দেখা, কিতাপ পঢ়াটো এটা খুব ভাল কথা আৰু আমালোকক সকলোকে ভাল ভাল কিতাপো পঢ়িব লাগে, এই কথাটো সকলোৱে জানে, কিন্তু কিমান পাৰ্চেণ্ট মানুহে কিতাপ পঢ়ে? 100%ৰ ভিতৰত মাত্ৰ 2% মানুহে হয়তো কিতাপ পঢ়ে, আৰু বাকী 98% মানুহে সেই কৰিব লাগে বেমাৰত পৰি যায়। তো এই কৰিব লাগে এটিটিউডটোক নিজৰ ভিতৰৰ পৰা এতিয়াই বাহিৰ কৰি দিয়ক আৰু নিজকেই কোৱা যে এতিয়াই কৰিম। আৰু যদি আপুনি এনেকুৱাই কৰি থাকে তেনেহ'লে আপোনাক সাকসেস হ'বলৈ কোনেও ৰখিব নোৱাৰে। আৰু মই ভিডিঅ'ৰ শেষত এইটোৱে ক'ব বিচাৰো যে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব।